নমস্কাৰ সমূহ ইউটিউব দৰ্শকলৈ আৰু অসমবাসীলৈ ৰঙালী বিহুৰ প্ৰীতি আৰু শুভেচ্ছা জনাই মই শ্ৰী সফুৰা দত্তই মোৰ ইউটিউব চেনেল জ্ঞানৰ সফুৰালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ষষ্ঠমান শ্ৰেণীৰ অংকুৰণ পুথিখনৰ বিহু আদৰণি নামৰ পদ্যটো পাঠ কৰিবলৈ লৈছোঁ। পদ্যটোৰ কবি হৈছে মিত্ৰদেৱ মহন্ত। সোণাই ছটাই পেঁপাতি বজাই ৰঙালী কাহা লৈ পদূলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ। আনিলোঁ জেতুকা আনিলোঁ থেৰেজু আনিলোঁ বৰহ মধুৰি মাখিয়তী পাতে তৰাৰ পঘাৰে আউলা পেৰাৰ জুৰি। আনিলোঁ হালধি থেকেৰা বেঙেনা সাজিলোঁ বাঁহত জাত ঢোল টকা পেঁপা সুগৰ কৰিলোঁ সাৰিলোঁ চোতাল বাট। আয়ে কাটিলে শালৰ গামোচা আঁচুৰ ভমকা ফুল বায়ে আনি থলে খপালৈ বুলি ৰচঙ্গা কপৌৰ ফুল। বহল পাতেৰে নাহৰৰ ডালি পিতাই আনিলে গৈ খুৰীয়ে পাতিলে মজিয়াত খলা তিৰ গুৰ দিহাকৈ। আইতাই মচি থাপনাৰ আগ থৈছে সেন্দুৰীকৈ নৰবা ছটাই কাবৌ কৰিছোঁ আহা ৰঙালীক লৈ। নমস্কাৰ, জয় অসম, ধন্যবাদ।